টুকলাবাৰী সমষ্টিৰ কেণ্ডিডেটৰ কাৰণে প্ৰাৰ্থীৰ কাৰণে নিৰ্বাচন প্ৰচাৰ চলাবৰ কাৰণে যিটো সভা আয়োজন কৰা হৈছে এই সভাখন চলাই লৈ যোৱা আমাৰ মাননীয় সভাপতি ডাঙৰীয়া আমাৰ মাজত এটা জাতিৰ সৃষ্টি হৈছিল বড়োসকলৰ বাদে যিবিলাক জনগোষ্ঠী আছে সেইসকলক লৈ অবড়ো বুলি কোৱা হৈছিল অবড়ো প্ৰাৰ্থী আজিৰ দিনত গণ সুৰক্ষা প্ৰাৰ্থী আগত অবড়োই কোৱা হৈছিলে বড়ো অবড়ো আজি অবড়ো কৰাৰ পিছত আমাৰ নেতৃবৃন্দসকলে সন্মানীয় তথা শ্ৰদ্ধাৰ নেতৃবৃন্দসকলে দেখা পালে যে আমি বহুত ডাঙৰ ভুল কাম কৰিছোঁ অবড়ো বুলি কোনো জাতি থাকিব নোৱাৰে সকলো জাতিৰে এটা এটা নাম আছে অসমীয়া আছে ৰাজবংশী আছে নাথ জনগোষ্ঠী আছে আদিবাসী আছে তেনেকুৱা ধৰণৰ ৰাভা আছে গাৰো আছে এনেকুৱা ধৰণৰ জাতিহে আমাৰ মাজত আছে বড়োক বাদ দি সকলো জাতিক লৈ পেলাই অবড়ো জাতি হ'ব নোৱাৰে অবড়ো সমাজ হ'ব নোৱাৰে আমাক প্ৰত্যাখ্যান কৰি পেলাই এটা দল গঠন হৈছিলে কিন্তু আজি আপোনালোকৰ আগত ৰফিক আহমেদ ডাঙৰীয়াই যিগৰাকী ব্যক্তিয়ে অবড়ো দলটো গঠন কৰা প্ৰথম নেতৃস্থানীয় ব্যক্তি আছিলে তেখেতে আজি পুনৰ তেখেতৰ যিটো চিন্তা সেই চিন্তাটো ভুল বুলি ভাবি আজি আমাৰ মাজত আমাৰ লগত থাকি নিজৰ বক্তব্যৰ মাজেদি শুধৰণি কৰি দিছে ৰাইজক সেইকাৰণে তেখেতক আমি শতবাৰ প্ৰণাম কৰিছোঁ আৰু আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অবড়ো বুলি যিসকলে যি দলে নিজকে পৰিচয় দি পেলাই অৰ্গেনাইজ কৰিছিলে আজি আমাৰ মাজত অবড়ো বুলি কোনো দল নাই সংগঠন নাই ৰাজনৈতিকভাৱে দল সংগঠন আছে কিন্তু অবড়ো বুলি নাই অবড়ো হিচাপে আমাৰ বিটিচি অঞ্চলত এটা সমাজ থাকিব নোৱাৰে বড়োৰ লগতে অন্যান্য সমাজ আমাৰ বিটিচি অঞ্চলত আছে আৰু এই বিটিচি অঞ্চলত আমাৰ মাজত অন্যান্য জাতি জনগোষ্ঠীৰ মাজত মধুৰ সম্পৰ্ক আছে আগৰ পৰাই কিন্তু বিটিচিখন গঠন কৰাৰ পিছত হাগ্ৰামা মহলী ডাঙৰীয়াই যিটো কাম কৰিছিল তেওঁলোকে দূৰৰ পৰা ভুল ধৰিছিল ভুল ধৰাৰ পিছত এই দলটো গঠন কৰিছিল আজি 5টা বছৰ অতিক্ৰম কৰাৰ পিছত তেওঁলোকে আজি অনুভৱ কৰিব পাৰিছে আৰু নিজৰ ভুল ধাৰণাটো তেওঁলোকে নিজেই ৰাইজৰ আগত স্পষ্ট কৰি দিছে সেইকাৰণে আমি বহুত ধন্য মানিছোঁ আজি নিজ মুখেৰে আমি কোৱা নাই ৰফিক ডাঙৰীয়া নিচিনা অন্যান্য নেতৃবৃন্দও তেওঁলোকৰ নিজৰ মুখেৰে আজি স্পষ্টভাৱে ৰাইজৰ আগত কৈছে আৰু বিটিচি গঠন হোৱাৰ পিছত হাগ্ৰামা মহলী ডাঙৰীয়াই যে উন্নয়ন কৰিছে উন্নতি সাধন কৰিছে সেই কথাটো তেওঁলোকে স্পষ্টভাৱে ৰাইজৰ আগত দাঙি ধৰিছে আৰু ৰাইজে নিজেও নিজ চকুৰে দেখা পাইছে কিন্তু আমাৰ বিৰোধী দলে মোক ফালি ৰাইজৰ আগত ক'ব বিচাৰিছে যে 15টা বছৰ 17টা বুলি কোৱাটো ভুল হ'ব 15টা বছৰ হাগ্ৰামাই একো নকৰিলে একো নাই কৰা বুলি কৈছে একো নকৰিলে মানে এইবিলাক ভুল যিবিলাক ৰাস্তা ঘাট নিৰ্মাণ কৰা হ'ল দলং নিৰ্মাণ কৰা হ'ল সেইটো তাৰমানে তেওঁলোকৰ কাৰণে ভুল কাম ভুল সিদ্ধান্ত ৰাইজে আজি ভিতৰুৱা অঞ্চলবিলাকতো গাড়ী ঘোঁৰা চলাব পাৰিছে তাৰ কাৰণে আমি বেয়া কাম কৰিছোঁ হাগ্ৰামা মহলী ডাঙৰীয়াই ভুল কাম কৰিছে এইটোকে
আমি বুজিম, তেওঁলোকে যিটো ক'ব বিচাৰিছে আমি তাকে বুজিম। আমি কাম কৰা মানে আমি ভুল কৰিলোঁ। মই সদায় এইটো কথাই ভাবিছোঁ, আমাৰ বড়ো অঞ্চলতো এই কথাই কৈছোঁ। ইমান সুন্দৰ সুন্দৰ ৰাস্তা ঘাট নিৰ্মাণ হ'ল, অকল বাক্সা জিলা নহয়, ওদালগুৰি জিলা কি আছিল? আন্দোলনৰ আগত ওদালগুৰি জিলাখন কি আছিল? ক'ব লাগিব দৰং জিলাখন কি আছিল? একেলগে দৰং জিলাত আছিল আমাৰ ওদালগুৰি জিলাখন কি আছিল তেতিয়া? ৰাস্তাৰ মাজে মাজে ডঙৰ পানী যায়, পানেৰীলৈকে, ডিমাকুছিলৈকে, সেইবিলাক আমি দেখা পাইছোঁ। তাত কিন্তু সুন্দৰ পকা ৰাস্তা হ'ল। এইফালে মানে শুক্লাই নদী, পুঠিমাৰী নদী, পাগলাদিয়া নদী আৰু কিমান নদী। এই নদী থকাৰ কাৰণে আমি এনেকৈ যাব নোৱাৰিছিলোঁ। ভূটান পাহাৰৰ মানে পাৰে পাৰে আমিতো যাব পৰা নাছিলোঁ। চিৰাঙৰ পৰা আৰম্ভ কৰি পেলাই আমি যাব পৰা নাছিলোঁ ওদালগুৰিত। আজিতো তাত কিমান ধুনীয়া ৰাস্তা হৈছে। বিদেশত যেনেকৈ ৰাস্তা আমি দেখা পাওঁ তেনেকুৱা ধৰণৰ ৰাস্তা হৈছে আজি। শুক্লাই নদীৰ ওপৰত ইৰিগেশ্যন হৈছে, শুক্লাই নদীৰ ওপৰত দলং হৈছে, পাগলাদিয়াৰ ওপৰত এখন নদীৰ ওপৰত 2-3খন দলং হৈছে। এইবিলাক কিহৰ? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত ইমান সুন্দৰ কাম কৰাৰ পিছতো প্ৰমোদ বড়ো ডাঙৰীয়া নিজৰ গড়েশ্বৰলৈ যাবলৈ ৰাস্তাই নাই। তেতিয়া একো নাই, বাৰহাটৰ পৰা গড়েশ্বৰ যাওঁ, ৰাস্তা নাই। আজি ৰাস্তা হ'ল, সুন্দৰ ৰাস্তা হ'ল, সেইবিলাক দেখা নাই, সেইবিলাক দেখা নাই। সেইকাৰণে আমাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়া তেখেতে ইমান কাম কৰাৰ পিছতো বিৰোধী দলে যেতিয়া একো হোৱা নাই বুলি কৈছিল, তেতিয়া মাননীয় তৰুণ গগৈ ডাঙৰীয়াই কি কৈছিল যে বিৰোধী দলে মানে কলা চশমা পিন্ধাৰ কাৰণে তেওঁলোকে একো দেখা নাপায়, যে উন্নতি যে হৈছে তেওঁলোকে একো দেখা নাপায়। আমি চাদা চশমা পিন্ধো, সেইকাৰণে সকলো স্পষ্ট আমি দেখা পাওঁ। সেই কথাটো কৈছিলে। আজি তৰুণ গগৈ ছাৰক কিমান ক্ৰিটিচাইজ কৰিছিলে আমাৰ চৰকাৰী দলবিলাকে, চৰকাৰী নেতাবিলাকে। কিন্তু আজি সিদিনাখন মৰি যোৱাৰ পিছত তেখেতৰ ভাল কামবিলাক মানে সুঁৱৰি শেষেই নহয়। প্ৰথমতে কংগ্ৰেছে বেয়া কাম কৰিছে বুলি ৰাইজৰ মাজত মানে আবুৱা পৰিছিল। এতিয়া তেখেতৰ ভাল গুণবিলাক কৈ শেষেই কৰিব নোৱাৰা অৱস্থা। হাগ্ৰামা মহিলাৰীৰ অৱস্থা এনেকুৱা হৈছে যে হাগ্ৰামা মহিলা ডাঙৰীয়াই বিজেপি দলৰ লগত এলায়েন্স কৰি হাগ্ৰামা মহিলা ডাঙৰীয়াই হেলিকপ্টাৰ লৈ চুকে কোণে আমাৰ ট্ৰাইবেল অঞ্চলত কেম্পেইন কৰাৰ পিছত আমাৰ অসমত বিজেপি চৰকাৰ গঠন কৰিবৰ কাৰণে সুবিধা কৰি দিলে। 5 বছৰ পাৰ হোৱাই নাই, পাহৰি গ'ল। কিয় পাহৰিলে? ক্ষমতাত থকাৰ কাৰণে। ইমান সুন্দৰ তেখেতক হেলিকপ্টাৰ দি একেবাৰে চুকে কোণে হাগ্ৰামা মহিলা ডাঙৰীয়া সকলোৱে ভাল পায়, অকল বড়ো নহয়, সাধাৰণ শ্ৰেণীৰ ৰাইজসকলেও ভাল পায়। হাগ্ৰামা মহিলা ডাঙৰীয়া যিটো কথা কয় তাকে মানে, কাৰণ তেওঁ ফাঁকি ফুকা নাই, চাদা চিধা কথা কয়, অন্তৰৰ পৰা কথা কয়। সেইকাৰণে তেওঁ যি কয় তাকে মানে, বড়োসকলে যি কয় তাকে মানে। ধেমাজিত, গোলাঘাটত, নগাঁৱত হাগ্ৰামা মহিলা ডাঙৰীয়াক ইমানেই ভাল পাইছিলে, তেওঁ যিটো কথা কৈছিল সেইটোকে মানিছিল। সেইকাৰণে কংগ্ৰেছবিলাক একেবাৰে থপকৈ পৰি আহি বিজেপি দলে জয়যুক্ত হৈছিল। সেইকাৰণে বিজেপি দলে চৰকাৰ গঠন কৰিব পাৰিছিল। আমি একেলগে হাত মিলাই পেলাই অসমত বিজেপিৰ হৈ কেম্পেইন কৰাৰ কাৰণে জয়যুক্ত হৈ বহুত MLA আনাৰ পিছত বিজেপি, AGP, BPF একেলগে মিলি পেলাই আমি যৌথভাৱে চৰকাৰ চলাইতো। আজি ইমান সোনকালে কিয় পাহৰিছে?
কেলে হাগ্ৰামা মহিলাৰ আজি কিয় চুৰ হ'ল কেলে চুৰ হ'ল হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কিমান পইচা পাইছিল কংগ্ৰেছৰ দিনত যে পইচা পাইছিল সেইটো দি কাম কৰিছে ধুনীয়া কাম কৰিছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই যিটো আমাৰ 500 কোটি দিছিলে সেইটো দি আমি কাম কৰিছোঁ ইয়াৰ পিছতে আমি পইচা নাই পোৱা যিখিনি আমাৰ পপুলেশ্যন অনুসাৰে আমি যিখিনি পইচা পাওঁ বাজেট পাওঁ সেইখিনিতো আমি নাই পোৱা ব্ৰিটিছে নাই পোৱা তো কিহেদি এই ৰাস্তাবিলাক নিৰ্মাণ কৰিলে যদি চুৰ কৰে যদি চুৰে হয় দুৰ্নীতি পৰায়ণই হয় তেতিয়াহ'লে ইমান সুন্দৰ সুন্দৰ ৰাস্তাবিলাক যে হৈ গ'ল ক'ৰ পৰা আহিছে স্বৰ্গৰ পৰা আহিছে নেকি স্বৰ্গৰ পৰা নামি আহিছে সেইবিলাকতো আমাৰ ৰাইজে চিন্তা চৰ্চা কৰিব লাগিব আমাৰ বিৰোধী দলে যিবিলাক কথা কৈছে সেইবিলাকত ভুল নাযায় কিন্তু স্পষ্টভাৱে নিজৰ চকুৰ আগত দেখা পাইছে এইবিলাকক চানেকি হিচাপে লৈ আপোনালোকে বিবেচনা কৰিব লাগিব চিন্তা কৰিব লাগিব আজি প্ৰমোদ বড়ো ডাঙৰীয়া ঘৰে ঘৰে চাকৰি দিব সেইটো কেনেকৈ আপোনালোকে বিশ্বাস কৰিব পাৰে ক'ত আছে চাকৰি ঘৰে ঘৰে তেওঁলোকক ভোট দিলে বোলে ঘৰে ঘৰে চাকৰি পাব মেট্ৰিক পাছ আছে নেকি আপোনালোকৰ ঘৰত মেট্ৰিক পাছ কৰা ল'ৰা আছে নেকি সন্তান আছে নেকি BA পাছ কৰা সন্তান আছে নেকি নাই ক্লাছ 8 পঢ়া আছে দে হ'ব দে ক্লাছ 8 পঢ়িলেই বোলে চাকৰি পাব ইমান যদি চাকৰিটো যদি ইমানেই সস্তীয়াভাৱে চাকৰি পায় এই অসম চৰকাৰৰ লগত থাকি ইমান নিবনুৱা সমস্যা কিয় আহিল আমাৰ অসমত নিবনুৱা সমস্যা আজি কেৰাণী চাকৰিৰ কাৰণে ইঞ্জিনিয়াৰবিলাকে চাকৰি লৈছে কেৰাণী চাকৰি তাতো ইঞ্জিনিয়াৰসকলে দৰখাস্ত দি পেলাই ইণ্টাৰভিউ দি পাছ কৰাৰ পিছত তেওঁলোকে কেৰাণী চাকৰি কৰে যিবিলাকে MA পাছ কৰা তাহাঁতেও চতুৰ্থ বৰ্গৰ চাকৰি কৰে কিহৰ কাৰণে হ'ল যদি ইমান এভেইলেবল চাকৰি আছে প্ৰমোদ বড়োৰ কাৰণে ৰাখি থোৱা